এভৰিৱান কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই চেনেল বামনিগাঁও টিম। তো আজি আমি গৈ আছোঁ ঢলমাৰা ৱাটাৰফলছ। কিন্তু একদম স্কিপ নকৰা কৰি আমাৰ লগত লাষ্টলৈকে থাকিব। আমি কি কৰোঁ কি নকৰোঁ চবখিনি দেখুৱাম আপোনাৰ লগত। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি মোৰ লগত আছে মোৰ বন্ধুকেইটা, এইফালে আছে আগত। চ' আৰু মই আমি আজি চাইকেল দি যাম। চাইকেল দি তো ইয়াৰ পৰা বেছি দূৰ নহয়, মানে চাওক নাই কিমান গৰম ৰ'দ দিছে চাওক। ইমান গৰমত আমি ওলাইছোঁ। আৰু আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, কিবা ভুল চুল হ'ব পাৰে, তো ভুলবিলাক নধৰি ক্ষমা কৰিব। তো এতিয়া আমি পালোঁ কুচ্চাকাটি, চলাকাটিৰ কুচ্চাকাটি। এইখন মানে এইখন কুচ্চাকাটি কয়, আৰু ইফালে বেলেগ আছে আকৌ। এইখন কুচ্চাকাটি, এইফালে ৰাস্তাটো গ'লে হৰিগাঁও পাম, আৰু ইফালে গ'লে মুৰাবাৰী ন। নাজানো। এইফালে পোকাগাঁও বোলে, এইফালে এই ৰাস্তাটো যাম যে এইটোতে গ'লে পোকাগাঁও, আৰু এইটোতে গ'লে হৰিগাঁও। তো আমি এইফালেদি যাম এবাৰ। ইয়াতে ৰেল গেট আছে আৰু। হাই কৰি দিয়া, আরে হাই করা, হাই কর। আমি বলুম না, আমার শরম করে। এই লাজ পাইছে, একো নহয় দেখাইছে। ইয়াত মানে পুৰা এই গেটটো বন্ধ কৰিছে যে, ট্ৰেফিক হৈছে। চ' হেল্ল', এইফালে আমি আহিব পাৰোঁ। এইফালেও চলাকাটি পায়, আৰু ইয়াত তেল ডিপু, তাৰপিছত এইফালে ঢলমাৰা। এইফালেদি যাম আমি এতিয়া, মানে যিমান পাৰোঁ অলপ শ্বৰ্টকাট মাৰোঁ, শ্বৰ্টকাট। ভিউ চাই একদম মানে কি কম আৰু মজা। তো গাইছ বহুত মজা ভিউ একদম, কিন্তু গৰমো বহুত দিছে দেই। চাওক ঘাম চাম ওলাই গৈছে মোৰ একদম পুৰা। ইমান গৰম। ইয়াকতো চাগে চিনি পাই, চিনি পাইছে গাইছ? ক কিবা কিবা ক অডিয়েন্সক, কি ক'ম? তুই হিৰো তো, তুই হিৰো না? ক কিবা ক। কত ভিডিওটা কেনেকা লাগছে? আচ্ছা, তো আপোনালোকক ভিডিঅ'টো চাই মানে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু এটা লাইক কৰিব। अच्छा ठीक है, समझ गया। চুইচ গেট, আৰু এইফালে বজাৰখন আছে। বজাৰৰ পৰা কিবা কিনি ল'ম খাবৰ কাৰণে। চাওক চুইচ গেটটো এইটো চাওক না, পানী চাওক কেনেকুৱা হৈছে পানী। ইফালে পানী নাই, পানী এৰি দিয়া নাই, মানে বন্ধ কৰি ৰাখিছে। এয়া বম পানী, কি ল'বি? চ' ফাইনেলি বস্তু কিনা কিনি হৈ গ'ল। তো এতিয়া আমি যাব ওলাইছোঁ, এইফালেদি যাম। ইয়াৰ ওচৰত পাহাৰখন আছে, এয়া চাওঁ এয়া পাহাৰখন। গাইছ আহি পালোঁ আমি, এয়া আৰু অলপ দূৰ আছে, পাহাৰত উঠিম। এয়া এইখন দলং আহিছে বাঁহৰ, এইখন পাৰ হ'ব লাগিব। চ' ইয়াতে গ'ল, এতিয়া আমিও যাম। আৰু এইখন ছাগল এতিয়া ইয়াতে মানে খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি চবে যাব পাৰোঁ, তথাপি খোজকাঢ়ি যাওঁ। চাওক বাঁহৰ দলংখন। এনেকুৱা গাঁৱলীয়া জেগাত কি মানে আহিয়ে মজা লাগে। এইফালেতো ঝৰ্ণা আছে, মই দেখাই দিছোঁ জুম কৰি দেখাই দিছোঁ। এইফালেও এটা ঝৰ্ণা আছে, এইফালে এই চাইছে সৰু, এইটো মানে বেছি ডাঙৰ নহয়। আৰু আমি এইফালে যাম ওপৰত, এতিয়া অলপ খোজকাঢ়ি যাম। এইফালে ইয়াত মানে পাহাৰত উঠিব লাগিব অলপ, মানে গৈ তাত চাইকেলটো থ'ব লাগিব। এইফালে লৈ যাব নোৱাৰিম, আৰু খোজকাঢ়িয়ে যাব লাগিব। আমার ভিডিও সবাই চাইছ চাইকেলবিলাক ইয়াতে থৈ দিব, চাইকেলবিলাক
ইয়াতে তালা মাৰি থ'ব মানে এইফালেদি যাম আমি এইফালেদি যাম ইয়াতে আছে যাম চাওক এইবিলাক ভিতৰৰ ৰাস্তা সেয়া এইফালে দুজন আহি আছে সেইটো একদম ভাগৰে লাগি গ'ল আহি পালোঁ আৰু অলপ এইফালেদি যাম এইফালে যাব লাগিব এইফালে এই ঘৰবিলাকে চাইছে ৰ'ব মই দেখাই দি আছোঁ এই ইয়াতে সৰু সৰু দুটা ঘৰ আছে না চাইছে না এই ইফালেদি ৰাস্তাটো যাম তাৰপিছত পাই যাম আৰু এইখিনিতে হয় একদম তো সিহঁতৰ কাৰণে ৰখি আছোঁ এতিয়া আহিলে যাম মানে একদম গাইছ ফাইনেলি আহি পালোঁ সেয়া পাহাৰ এইবিলাক ঘৰ যে দেখাইছিলোঁ এইটো আৰু কিবা বতৰটো বৰষুণ হৈ গ'ল ৰাতিপুৱাটো ঠিকে আছিল এতিয়া দেখোন বৰষুণ কিবা হয় চাওঁ বৰষুণ নাহিলে হ'ল আৰু আজি আৰু সূৰ্য দেৱতাও নাই ক'তবা গ'ল এইকেইদিন ইমান গৰম দি আছিল আজি আহিলোঁ আজি নাই এইবিলাক চাংঘৰ চাং আৰু বৰষুণ আহিলে ইয়াতে আহিম এয়া আৰু অলপ বেছি নাই পাইছোঁৱে জংঘলটো পাৰ হ'লে পাম আৰু ঠাণ্ডা পানী কিন্তু দে বহুত নাজানো ঠাণ্ডা লাগে নেকি পিছত সেনেকুৱা দিনত আহিলোঁ ৰাতিপুৱা কিন্তু গৰম দিছিল হা ৰাতিপুৱা পুৰা গৰম দিছিল ৰ'দো আছিল দেখাইছিলোঁ আপোনাক যেতিয়া আহি আছিলোঁ এতিয়া নাই আৰু এতিয়া কিয় বা এনেকুৱা হ'ল বতৰটো এয়া চাওক ঝৰ্ণা আহি পালোঁ এইফালে যাম অলপ ওপৰত মানে ওপৰত গ'লে ভাল আৰু বেছি ওপৰতো নাযাওঁ আৰু এইটো আহি পালোঁ আমাৰ ফাৰ্ষ্ট মানে পানী নাই বেছি আগতে বহুত পানী আছিল ইফালেদি পানী গৈছিল ইফালেদি ইয়াৰ ওপৰদি পানী গৈছিল আগতে হয় আৰু ওপৰত আছে ওপৰত নাযাওঁ চাগে দেখোঁ পাছত গ'লে যাম ইমান ডাঙৰ নহয় সৰুৱে হয় ওপৰত আছে ওপৰত বহুত ডাঙৰ আছে হা ওপৰত যাবি ওপৰত যায় বোলে বলক ওপৰতে যাওঁ ডাইৰেক্ট গাইছ আহি পালোঁ একদম ফটো চটো উঠি আছে এইবিলাকে লগৰ বিচৰা এইফালে ফটো উঠি আছে ইয়াতে মই উঠিলোঁ কেইটামান থাম্বনেইলৰ কাৰণে বেছি ওপৰত নাযাওঁ গাইছ ইয়াতে হ'ম ডাইৰেক্ট হাই হাই তো গাইছ আজিৰ কাৰণে এইখিনিয়ে মোৰ ব্লগটো আজি ইয়াতে শেষ কৰিছোঁ আমি এতিয়া ঘৰত যাব ওলাইছোঁ তো এতিয়া আমি ঘৰত যাম চবৰে গা চা ধোৱা হৈ গ'ল সিহঁতে এতিয়া কাপোৰ চাপোৰ পিন্ধি ল'ব মই পিন্ধি ল'লোঁ এতিয়া আমি ঘৰত যাম তো আৰু কমেণ্ট কৰিবাচোন মোৰ ব্লগটো এইটো মোৰ ফাৰ্ষ্ট ব্লগ কেনেকৈ লাগিছে যদি ভাল লাগে কমেণ্ট কৰিব মই নেক্সটত আৰু বনাবলৈ চেষ্টা কৰিম অলপ মানে নতুন সেইকাৰণে অলপ কিবা অলপ সাহস দিব আৰু যাতে মই ভৱিষ্যতত আৰু ভাল ব্লগ বনাব পাৰোঁ তো আজি বাই বাই